সকলোলৈ। এয়া ধূপ জ্বলাবলৈ বুলি আহিলোঁ। মানে কালি ডুমডুমাত পূজা চাবলৈ গৈছিলোঁ, কিন্তু বেটাৰে আমনি কৰাৰ বাবে ধূপ জ্বলাব নোৱাৰিলোঁ। সেয়েহে ওচৰতে মানে আমাৰ বিজয়নগৰতেই যিহেতু পূজা পাতে, তাতেই মানে ধূপডাল জ্বলাওঁ বুলি আহিলোঁ। যিহেতু বছৰেকৰ মূৰত পূজাটো আহে, সেয়েহে ধূপডাল যদি নজ্বলাওঁ মনটো ভাল নালাগে। সেয়েহে আকৌ মানে বৰষুণ দিছে, বৰষুণ বতৰটো মানে ধূপডাল জ্বলাই যাওঁ বুলি আকৌ আহিলোঁ। এইফালে মোৰ লগত ভাইটি মানুহজনীও আহিছে। এয়া ধুনীয়াকৈ মানে অলপ ভিডিঅ' কৰি লৈছোঁ, এইফালে ফটো কপিও মাৰি ল'লোঁ আৰু দৰ্শন কৰি মানে ওলাই আহিছোঁ। আকৌ মানে ৰূপাইত যাওঁ বুলি ওলাই খোজকাঢ়ি আহিছোঁ। দেখিছেনে, ছাতি লৈ আহিছোঁ আমি। বৰষুণ দি আছে, ইমান ডাঙৰ বৰষুণ, সেইকাৰণে মানে তেনেকৈ আহিবলগীয়া হৈছে।